পইচা পাতিও নোহোৱা হৈছে। এতিয়া কি কৰা যায়? কাম কাজো নোহোৱা হৈছে এতিয়া। বিক্ৰম কি কৰি আছা? এইয়া আছো ৰ'ব। খবৰ পাতি কেনে? খবৰ পাতি বেয়া ৰ। কিয় বেয়া? পইচা পাতি নোহোৱা হৈছে। মই তাৰমানে এটা কিবা কামত আছিলো। কি কাম কৈছো বাৰু? মোক তাৰমানে 500 টকা লগা আছিল। চলিৰো কাপোৰ পাতি লগা আছিল। কাম কাজো নাই, পিছে কি কৰা যায়? মোৰ সেয়া নাই এতিয়া। এটা বিচাৰচোন কাম। আৰু 4 কাপ লৈ আহিবি যা। কি কৰা যায় এতিয়া? কি কৰা যায় ভাবচোন আমি যাতে। চাহখিনি খাওকচোন বাৰু। মই কিবা এটা কথা ভাবছো। নদীৰ পৰা ভাল হ'ব। নদীৰ পৰা যাম নেকি? তই হেৰিগিলা মাতি আনবি, মানুহগিলা মাতি আনবি। কামটো বঢ়িয়া হ'ব। বিক্ৰম এয়া যোৱা কৰিলি নেকি? মোক কেনেকুৱা পাইছে এটা? পাইছো। এইটো আনগে যা। তাৰ বোলা ঘৈণীয়েকটো পলাই গৈছি। পিছে আৰু লুটিব পাৰিম ইয়া। আৰু লুটিম। তোকো আধা দিম যা। যা। তোক যদি লাগে এই নদীৰ পৰা সিপাৰে যে এডাল গাছ আছে আমাৰ, তাতে এটা বাবা আছে। বাবাটোৰ ওচৰত যাওঁ, তোক সমাধান চব পাবি বাবাটোৰ ওচৰত আহিলা। বাবা এইটো বাবা মোৰ মানে তিনটো টানৰ পৰা পলাই গ'ল। মই অফিচলৈ গৈছিলো। তাৰপিছত মুঠিটো আনি দিয়ক বাবা, সোনকালে আহিব। তুমি এটা হয় আহা ভাল হোৱা। তুমি এই পিছ খোৱা আৰু মনৰ যি ভাব আছে চব পূৰণ হৈ যাব। আৰু এটা খুৱাম আপুনি যাওক, আপোনাৰ চব সমাধান হ'ব। আহিলি মক্কেলটো আকৌ মজা আছিলে। তই 20 টকা ল আৰু এই 10 টকা ল। মই কিটা লৈছো এইবিলাক ল ইটা। লৈছো তই ল আৰাম। এটা মই খাওঁ। খা। মই পিছ খাব। মজা আছে খাই। হাই গাইস, আমাৰ এইটো প্ৰথম ভিডিঅ'। লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, কমেন্ট কৰিব আৰু আমাৰ ভিডিঅ' চাই থাকিব।